হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই। আপোনালোকৰ মাজলৈ বহুদিনৰ পাছত মই ব্লগ লৈ আহিছোঁ। যিহেতু মোৰ অকণমান অসুবিধা হোৱাৰ কাৰণে মই ব্লগবোৰ দিব পৰা নাছিলোঁ। আজি ফুলনি বাগানৰ পৰা আৰম্ভ কৰিছিলোঁ। যদিও অসুবিধা হৈছিলে তথাপিও শ্বৰ্টত ভিডিঅ'সমূহ দি আছিলোঁ অকণমান সময়ৰ কাৰণে হ'লেও। এয়া আমাৰ ঘৰৰ ফুলনিৰ বাগান। যিহেতু এতিয়া ঠাণ্ডাৰ দিন আহি পৰিছে, ৰ'দটো বৰ ডাঙৰকৈ ওলায় আৰু সময়টো পুটুককৈ গুচি যায়। আবেলি সময় হ'ল। আজি আবেলি চাহৰ লগত কিবা এটা বনাই আছোঁ। এয়া আটাখিনি মই মাখি লৈছোঁ। আলুৰ পৰঠাত আটাখিনি কোমল হ'ব লাগে, তেতিয়া সুবিধা হয় আলুৰ পৰঠাৰ লগত মানে দিবলৈ। এইফালে লৈছোঁ মই বইল কৰা আলু। এয়া আলুখিনি মই বইল কৰি লৈছিলোঁ। এইপিনে পিঁয়াজ আৰু জলকীয়াখিনি কাটি ল'ম সৰু সৰুকৈ। আলুখিনিও বাকলি গুচাই চাফা কৰি ল'ম আৰু এতিয়া যাতে সুবিধা হয়। আটাখিনি মই সৰু সৰুকৈ লাৰু কৰি এয়া অকণমান পিঠা আকাৰ দি ল'লোঁ। এইপিনে আলুখিনি পিটিকা কৰি ল'লোঁ জলকীয়া আৰু পিঁয়াজ দি পেলাই নি। ইয়াত মই যিহেতু নিমখো দিছিলোঁ লগত মিলাই, আটাখিনিত মই এইটো মোৰ ডিজাইনত মানে আলু পৰঠা বনাবৰ কাৰণে ইয়াত এনেকৈ লাৰু কৰি আলুখিনি ভৰাই দিছোঁ যাতে সোনকালে হৈ আহে। আপোনালোকে ইচ্ছা কৰিলে এনেকৈ কাষটো চপাইও বনাব পাৰে। মই মোৰ ডিজাইনত ইয়াৰ ওপৰত এতিয়া আৰু এখন মানে ৰুটি বুলিয়ে ক'ব লাগিব আৰু সৰু ৰুটি তাত এনেকৈ লগাই দিম। ছাইডকেইটাও চপাই দিম যাতে বেলিবলৈ সুবিধা হয়। এইপিনে টাৱাখন গৰম কৰি লৈ এইফালে এয়া আলুৰ পৰঠা বনাই হৈ গ'ল। যিহেতু মই আলু কমটি লৈছিলোঁ, আটাও কমটি লৈছিলোঁ, সেইকাৰণে অকল 3খনেই হ'ল। জল্দি বেলাৰ কাৰণে আলুখিনি অকণমান বাহিৰলৈ ওলাই আহিছে। একো নাই, এয়া হাতত অকণমান লাগিয়ে ধৰিছে মোৰ, তথাপিও একো নাই, চলি যাবগৈ। এইপিনে টাৱাখন যিহেতু গৰমেই হৈ আহিলে, ইয়াতে এতিয়া দি দিম অকণমান মিঠাতেল যাতে সুবিধা হয় মোৰ পুৰিবৰ কাৰণে। অকণমান বুলি ক'লোহে হয়, বেছিকৈহে পৰিলে। একো নাই বাৰু, সেইটো টাৱাখনত দি পেলাই নি এতিয়া এইখিনি এটা এটাকৈ বনাই ল'ম। আলুৰ পৰঠা যিহেতু খাবলৈ বহুতেই ভাল, হোটেলত নগৈ পেলাই নি ঘৰতে আজি বনাওঁ বুলি অকণমান চেষ্টা কৰিছিলোঁ। এতিয়া এখন দি দিম যাতে ই হৈ আহে আৰু পৰঠাটো মানে খাবলৈ পাৰোঁ সোনকালে। আপোনালোকে যিহেতু বহুত ভালকৈ বনায়, মই আপোনালোকে বেয়াকৈ বনায় বা বনাব নাজানে বুলি দেখুওৱা নাই। মই মোৰ ষ্টাইলত আজি সোনকালে হওক বুলি 2খন ৰুটি এনেকৈ সৰু সৰু কৰি জাপি দিছিলোঁ যাতে সোনকালে হয়। এয়া আমাৰ আলুৰ পৰঠা বনাই ৰেডি হৈ গ'ল। যিহেতু লাইটটো গুচি গ'ল, হাতৰ চাহ পৰিছে। এইপিনে আলু পৰঠা ল'লোঁ আৰু এয়া চাহ দিম আৰু অকণমান ক্ৰীম লৈ লৈছোঁ আলুৰ পৰঠাৰ ওপৰত ঘঁহি খাব পৰাকৈ। এতিয়া ঘঁহি ল'ম পূৰা, এইখিনি ক্ৰীম হয়। এয়া অকণমান ঘঁহি লওঁ, যিহেতু ইয়াৰ ওপৰত এনেকৈ ক্ৰীম বা বাটাৰ বা ঘি লগাই খাবলৈ বহুতো ভাল। শুকান ৰুটিৰ লগত ঘিটো মিলে পিছে খাবলৈ বহুত ভাল হয়। এনেকৈয়ে অকণমান ঘঁহি খাই লওঁ। থকাখিনি মই পাছত লগাই খামগৈ আৰু। বহুত ভাল হৈছে, খাই ন অলপকৈ। আপোনালোকে যদি মোৰ ব্লগবোৰ চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বহুত লাহে আগবাঢ়িছোঁ। 100টা ছাবস্ক্ৰাইবাৰ আজি অলপ দিনৰ আগতে সম্পূৰ্ণ হৈছেগৈ। যাতে সোনকালে 1000জন ছাবস্ক্ৰাইবাৰ আহে মোৰ ইয়ালৈ, তাকে আশীৰ্বাদ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগৰসকলৰ লগত শ্বেয়াৰ কৰিব যাতে তেখেতসকলেও চাব পাৰে। আশা কৰিছোঁ আপোনালোকে বহুতো আশীৰ্বাদ কৰিব।